কিন্তু ৰিক্সো হৈছে মানে না সেইফালে যাব নালাগে কিবা দেখিছে লাইটৰ নিচিনা কিবা কিবা বেক চাইডে কিবা দেখিলোঁ নিচিনাকৈ নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাৰ অনুসন্ধান চেনেলটোলৈ। মই সৌৰভ, মোৰ লগত বিশ্বজিৎ। আজি পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি এক্সপ্ল'ৰিং কৰিবলৈ এনেকুৱা এটা ঠাইত যাম যোনডোখৰ ঠাই বহুত ৰহস্যজনক বুলি কোৱা হয়। আচলতে তাত প্ৰকৃততে ঘটনাবোৰ কি ঘটে, ব'লক আমি তাইলৈ প্ৰথম গৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। বৰ্তমান আমি সেই ঠাইডোখৰত আহি পালোহি। আচলতে ইয়াৰ কাহিনীটো কি আৰু ৰহস্যজনক ঘটনা কি আপোনাক ক'ব বিচাৰিছোঁ। বহুত বছৰ আগতে ইয়াত কোৱা হৈছিল যে ইয়াৰ মাইকী মানুহ এজনী আছিল। একচুৱেলি তিনিআলি বুলি ক'লে সকলোৱে গম পায়, তিনিআলি বহুতে কয় বেয়া হয়, তিনিআলি যাব নালাগে। তো ইয়াত কৈছিল কি মানে আগতে ইয়াত মাইকী মানুহ এগৰাকী আছিল, মাইকী মানুহগৰাকীয়ে আহি ইয়াত ৰাতি পূজা চূজা কৰা মানে দেখা পায়। তো সেইটো কাৰণে গাঁৱৰ মানুহে কি কৰিলে মানে ডাইনী বুলি ভাবি মানে মানুহগৰাকীক গছত বান্ধি ইয়াতে মানে হত্যা কৰি দিলে। এতিয়া সেইটো আচলতে অন্ধবিশ্বাসেই আছিলে নে কি আছিলে মই সেইটো ক'ব নোৱাৰোঁ, পূৰা কি হয় ক'ব নোৱাৰোঁ। কিন্তু সেইদিনাখনৰ পিছৰ পৰা কয় যে ইয়াত এতিয়াও কিবা কিবি পূজা বস্তু দেখা পোৱা যায়, ৰাতি কিবা মাত শুনা যায়, কোনোবা অহা যোৱা কৰা দেখা যায়। যে কি হয় এতিয়া গম পোৱা নাই, তো আপোনালোকক দেখাইছোঁ আহক। ইয়াত চাব পাৰে পূজা কিবা কিবি কৰা বস্তু এতিয়াও ইয়াত পৰি আছে। অকণমান আমি মানে মানুহে সকলোৱে কয় যে কিবা নিগেটিভ ভাইব থাকিলে গাৰ নোম চোন থিয় হৈ উঠে বুলি। মোৰ অকণমান থিয় হৈছে দেখিছে আপোনালোকে, কিন্তু দেখা নাই এতিয়ালৈকে একো। মাথাটো কিবা ভাৰি ভাৰি লাগিছে। এইপিনে অকণমান দূৰলৈ দেখিব, এইপিনে ফ্লেট বনাইছে, সেইটো আপোনাৰ এইটো চাইডে। এইপিনে ৰাতি হোৱাৰ লগে লগে এইটো চাইডে কোনো নাহে। আৰু বহুত দিনৰ পৰা মানে কৈছে যে ইয়াত বাঘ ওলাইছে বুলি। তো সেইটো কাৰণে আমি বেছি আগবাঢ়ি যাবলৈ ভয়ো লাগিছে, ৰিক্স লৈ আহিছোঁ। জীৱ জন্তু ওলাই বুলি কিবা হয় বুলি। এতিয়া বাঘ ওলাইছে ন ভাইদা? এই অলপ আগত কৈছিলোঁ বহুতে বাঘ ওলাইছিল। আগলৈ যোৱাটো ভাল নহ'ব নেকি? অলপ হেৰিটো বহুতে বহুত কিবা কিবি দেখিছে। কেমেৰাত আহিছে, সেইটো দিছে কেমেৰাত কিবা ধৰ জুম কৰিব কেমেৰা নোলাইছে ন? মানে কিবা এটা ৰখা নিচিনা দেখিছোঁ আমি, কোনোবা থিয় হৈ থকা নিচিনা। অলপ আন্ধাৰ হৈছে, কিন্তু কি হয় একচুৱেলি ধৰিব পৰা নাই। কেমেৰাটো ওলোৱা নাই, জ্বলাৰ নিচিনা লাগিছে। কিবা এটা পোহৰ টাইপ দেখিছোঁ। এইপিনে দেখিব পাৰে গোটেই আপোনাৰ জংঘল, এইপিনে বাগান, কুকুৰো ভুকি আছে। এতিয়া কি হয় একো ক'ব পৰা নাই। এইফালে আৰু চোনচান ৰাস্তাটো খালী। এতিয়াও ইয়াত বহুত পূজা কৰে, এতিয়াও কৰে। বহুত ৰাতিও হৈ গৈছে, তো ইয়াত চাই আছোঁ, এতিয়ালৈকে একো দেখা নাই। বহুত দেৰি ৰখিলোঁ, আৰু গৰমো হৈছে, ঘামি দেখিছে, অৱস্থা বেয়া হৈছে। মাত চাত শুনিছোঁ, কিন্তু ইমান চিয়ৰ নহয় যে এইবোৰ জন্তুৰে কিবা মাত হয় নে কি হয়। সেইকাৰণে চাওঁ আৰু দুপাকমান মাৰোঁ ইয়াত। অলপ ঠাইডোখৰ দেখাই দিবা চাব পাৰে, মই আপোনালোকৰ জেগাটো দেখাই দিছোঁ। কোৱাও শুনিছোঁ মই এইফালে বহুতে চাইকেল লৈ আহিছে ৰাতি 2-3 আহে। বহুতে মানে চাইকেলৰ পিছফালে যোনটো কেৰিয়া থাকে, কেৰিয়াৰ পিছফালে বহি অহাৰ নিচিনা অনুভৱ কৰে। কিছুমানে এনেকুৱা হয় আপোনাৰ চাইকেলখন যাব নিদিয়ে, থৈ দিয়ে। বহুতে পাইছে মানে এইফালে ৰাতি অহা নিষেধে, মানে ইয়াত নাহে, বহুতে নাহে। আহিছোঁ বাৰু। এইটো দেখিছে আপোনালোকে, পূৰা তিনিআলি হয়। এইটো এটা এপিনে গৈছে, এটা এপিনে গৈছে, এইটো এটা এপিনে গৈছে আপোনাৰ। সেইখিনি ইয়াত যাদু চাদু এইবোৰ কি কৰে নাজানো, সঁচা নে মিছা একচুৱেলি। কিন্তু এইবোৰ চব কি পৰি আছে ইয়াত, এইবোৰ অকণমান আগলৈ যাওঁ বাধ্যা। এতিয়া বহুত সময় হ'ল, বহুতে কয় ৰাতি এডোখৰতে কিবা দেখে, ঘূৰি আছোঁ, কিন্তু দেখিছোঁ কিবা কিবি ভিতৰত।
তাত পোহৰতে কিবা দেখোঁ আকৌ নাইকিয়া হৈছে, কি হয় মানে একো ক'ব পৰা নাই এতিয়ালৈকে। তো সেই চব জেগাডোখৰ দেখিছে অসমীয়া বস্তু এটা শুনি গম পোৱা নাই, কিবা এটা পোহৰণীয়া দেখিছা নে তুমি? দেখো আকৌ নাইকিয়া আছে, কি হয় জানো ক'ব পৰা নাই। এতিয়াও পূজা সামগ্ৰীবোৰ এতিয়া বৰ্তমান আছে ইয়াত। এতিয়াও পৰি আছে দেই, কলহ চলহ গোটেই। এই পোহৰটো মোক বহুত ডিষ্টাৰ্ব দিয়ে চব, কি হয় মানে একো ধৰিব পৰা নাই। ব্লাৰে গৈছে কেলে জেগাডোখৰ কিমান ভয়ানক হয়। সেইফালে যাব বিচাৰোঁ এবাৰ, কিন্তু ৰিক্সো হৈছে মানে। নাই সেইফালে যাব নালাগে। কিবা দেখিছে লাইটৰ নিচিনা কিবা কিবা বেক চাইডে কিবা দেখিলো নিচিনা কিবা দেখিছে কিবা কিবা বেক চাইডে কি হয় পানী আছে, যাবলৈ দেখি পোৱা নাই বেছি দিন নকওঁ বহুত ৰাতি হ'ল গৈ থাকোঁ জ্বলিছে যোৱা নিচিনা লাগিলে এইফালে। ইয়াত পোহৰ হৈছিল যে কি আছিলে কিমান এইপিনে চাই লওক আপোনালোকে যাবলৈ কিমান ৰিস্কি। এই গোটেই তলত পানী আছে, ইয়াতে প্ৰথম আমি কিবা পোহৰ দেখিলোঁ। এবাৰ ট্ৰাই কৰি চাওঁ অৰুণাচলত যাওঁ বোলা, বেছি দিন ব'লা 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 যাওঁ কিবা খবৰ যদি কৰি লোৱা। সেইটোৱে গম পোৱা নেকি, দেখিছোঁ ঘপককৈ ওচৰত দেখিছোঁ পোহৰ হৈছে আকৌ নাইকিয়া হৈ যায়। এনেকুৱা লাগে যে ধৰক কোনোবাই চাকি থাকি বা মন চম ধৰক জ্বলালে যেনেকুৱা পোহৰে এনেকুৱা ঘপককৈ দেখোঁ অকণমান আকৌ নাইকিয়া হৈ যায়। কি হয় মানে একো গম পোৱা নাই। ইয়াত থকাটো বেছি ভাল নাই, বহুত ৰাতি হ'ল, গোটেই ঘামি গ'ল ঘামি গৈছোঁ পুৰা। তোমাক ঘামিছোঁ, দৌৰিছোঁ ন ক'ব পৰা নাই। ঠিক আছে, আজিলৈ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ। কেতিয়াবা আমি হেৰি হ'লে কেতিয়াবা কি আছিলে সেইটো গম পোৱা নাই আচলতে। পটককৈ পোহৰ দেখোঁ, তাৰপিছত হেৰি দেখোঁ, আৰু ৰাতি বহুতো লাষ্টত গুচি আহিলোঁ। তো আপোনালোকে কি বুলি ভাবিছে বস্তুটো আমাক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'ত যদি কিবা দেখে আমাক জনাই দিব। বাধ্য কিবা হ'ব নেকি? বহুতে দেখিছে ইয়াত কিবা বস্তু দেখিছে, বিশেষকৈ ইয়াত চাকি টাইপৰ কিবা দেখা হয় মানে কৈছেও। আজি যাত দেখিছোঁ মই নাজানো খালি সেইটো কি হয়, কিমান জাষ্ট অলপ ল'ব পাৰিছোঁ শ্বৰ্ট কিছুমান, কিন্তু ৰিয়েলতটো গম নাপাওঁ। ভয়ো লাগিছে। আমি নিজ চকুৰে কিছুমান বস্তু এনেকুৱা দেখিলোঁ যোনবোৰ আমাৰ কেমেৰাত উঠাও নাই, আৰু যোনবোৰ দেখিছোঁ মানে এনেকুৱা ঘপককৈ চকুৰ আগত পোহৰ হয়, কিবা দেখোঁ ধৰক চাকি বা মম জ্বলে যেনেকুৱা, তাৰপিছত আকৌ নাইকিয়া হৈ যায় মানে গৈছে একো নেদেখোঁ। এতিয়া সেইটো এটা অদৃশ্য শক্তি হয় নে কি হয় ক'ব পৰা নাই। আৰু আমি বেছি থকাটো ভাল নেদেখিলোঁ, কিবা গোটেই তাত পূজা কৰা গোটেই সামগ্ৰী তাত পৰি আছে, তো ভালো নেদেখিলোঁ। যিমানখিনি পাৰিলোঁ আপোনাক দেখাবৰ চেষ্টা কৰিলোঁ, আৰু ইয়াতে ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।